আপোনালোকে চেঙেৰী টেঙাৰ পাতটো এইকেইটা বস্তু মিক্স কৰি পেলাই এনেকৈ চাটনিটো বনাই খাইছেনে? যদি খোৱা নাই চাটনিটো এবাৰ এনেদৰে বনাই খাই চাব, খাব খুব সোৱাদ লাগিব। আৰু মই এয়া চোতালৰ আগত থকা চেঙেৰী টেঙা পাত, হয়তো কিছুমানে চিনি নাপাবও পাৰে। চেঙেৰী পাত বুলি ক'লে ঠাই ভেদে মানে বস্তুবিলাকৰ নাম বেলেগ বেলেগ। এয়া মই যে তুলি আছোঁ এইখিনিয়ে মই ইয়াত চেঙেৰী টেঙা পাত বুলি কওঁ। আৰু এনেকৈ চেঙেৰী টেঙা পাতখিনি ধুনীয়াকৈ তুলি লৈছোঁ। ইয়াৰে কোমল কোমল আগখিনি ছিঙি ল'ব ধুনীয়াকৈ। আৰু এইদৰে গোটেইখিনি পাত মই ছিঙি লৈছোঁ। এটা হিচাপত জুখি ছিঙি ল'ম আৰু মানে গোটেইখিনি বস্তু মিলাকৈ। সেইকাৰণে ভিডিঅ'টো আপোনালোকে স্কিপ কৰি নাচাব, নহ'লে যোনটো টেষ্ট পাব লাগে চাটনিটোৰ সেই টেষ্টটো নাপাব। আৰু এইদৰে মই ধুনীয়াকৈ চাটনি বনাবৰ কাৰণে পাতখিনি তুলি লৈছোঁ গোটেইখিনি। তাৰপিছত মই ইয়াৰ পিছতে ধনিয়া পাত ছিঙিম। আৰু চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰ আহিছে, এনেকুৱা ভিডিঅ'বিলাক গাৰ্ডেনিং আৰু ৰেচিপিৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ ওচৰত মোৰ এইটো এটা ৰিকুৱেষ্ট থাকিলে। আৰু এয়া মোৰ চেঙেৰী টেঙাখিনি এনেকৈ তোলা হৈ গৈছে। এইবাৰ মই ধনিয়া পাতখিনি ছিঙিম। মই ঘৰতে এনেদৰে কিছুমান বস্তু ৰুই খাওঁ আৰু মানে ৰুই ভাল লাগে। অকণমান এনেকৈ খেতি বাতি কৰি অকণমান ঠাই থাকিলেও তাৰ মাজতে অকণমান এনেকৈ ৰুওঁ। আৰু এয়া মই ধনিয়া পাতখিনি ধুনীয়াকৈ ছিঙি আছোঁ। গোটেই মানে চেঙেৰী টেঙা পাত যিমানখিনি ল'ম সিমানখিনি ধনিয়া পাতো তুলি ল'ম মই। আৰু এনেকৈ সকলোৰে ঘৰত নাথাকে বাৰু, সেইটো বেলেগ কথা। কিনা হ'লেও এনেকৈ পৰিমাণটো সমানত মানে চেঙেৰী পাত যিমান বা ধনিয়া পাতটো সিমান একে সমান কৰি এনেকৈ পাতখিনি মিলাই ল'ব। এইদৰে মিলালে তেতিয়া চাটনিটোৰ সোৱাদটো বহুত মানে টেষ্টি লগা হয়। আৰু এইদৰে মই পাতখিনি ছিঙি লৈছোঁ। আৰু এনেকুৱা ঘৰৰ বস্তুবিলাক তুলিও ভাল লাগে। ভিডিঅ'টো এতিয়ালৈ চাই আছে যদি লাইক এটা কৰিব নাপাহৰিব, লাইক এটা কৰি দিব প্লিজ। তাৰপিছতে মই আৰু এয়া এনেকৈ ধনিয়া পাতখিনি তোলা হৈ যাব। আৰু এয়া চাটনিৰ কাৰণে মোৰ ধনিয়া পাতখিনি ছিঙা হৈ গ'ল। আৰু ইয়াৰ পিছত দুবিধমান বস্তু লগ কৰি দিম আৰু তাৰপিছত মই চাটনিটো বনাম। আৰু এয়া দেখিছেনে, দুইটা বস্তু মই সমান পৰিমাণত লৈছোঁ, এনেকুৱাকৈ ল'ব। আৰু এয়া মই পাতখিনি লৈ ঘৰত আহিলোঁ। আৰু তাৰপিছত মই ইয়াত পদিনা লৈছোঁ এক মুঠি। পদিনাও ইমান পৰিমাণতে লৈছোঁ। আৰু পদিনা পাতখিনি মই ধুনীয়াকৈ পাত এটাকৈ ছিঙি ল'ম। আৰু লগত বিলাহী দুটা লৈছোঁ। এয়া পদিনা পাতো মই ইমানখিনি পৰিমাণতে লৈছোঁ। আৰু বিলাহী দুটা লৈছোঁ মিডিয়াম চাইজৰ। তাৰপিছত মই এয়া পাতখিনি ধুনীয়াকৈ ছিঙি লৈছোঁ বিলাহী দুটাৰ লগত। আৰু গোটেইখিনি বস্তু মই ধুনীয়াকৈ চাফাকৈ ধুই ল'ম। আৰু এনেকৈ চাটনিটো বনাম। তাৰপিছত বাকীখিনি চাই যাব। চাটনিটো ভাল লাগিলে নে বেয়া লাগিলে কমেণ্ট এটা কৰি জনাব। আৰু এয়া মই এইপিনে সৰু কেৰাহী এটা পাতি লৈছোঁ। তাত মই তেল অকণমান দি পেলাই ইয়াতে নহৰু অকণমান এনেকৈ ভাজি ল'ম। প্ৰায় 6-7 মান। নহৰুটো আপোনালোকে যিমানখিনি খাই ভাল পায় সিমানখিনি ল'ব। এইটো হিচাপত ল'লে মানে চাটনিটোৰ সোৱাদটো বহুত ভাল হয়। আৰু এইখিনি মই ধুনীয়াকৈ নহৰুখিনি ভাজি লৈছোঁ অকণমান ৰংটো সলনি হোৱালৈকে এনেকুৱাকৈ। আৰু এইবাৰ মই ইয়াতে অকণমান তেলতে দুটা বিলাহী কাটি লৈছোঁ। কাটি লৈ পেলাই এইকেইটা এনেকৈ ধুনীয়াকৈ ভাজি ল'ম অকণমান ৰঙচুৱা হোৱাকৈ, যাতে ইয়াৰ কালাৰটো সলনি হয়। আৰু এনেকৈ ইয়াত ভাজা সময়খিনি বহুত বেছি তেল দিব নালাগে, তেতিয়া মানে কি জ্বলা নহয় আৰু তেলতে গলি যায়। কম তেলত ভাজিলে যোনখিনি মানে জ্বলা তলিত লাগি পেলাই হেৰি হয়, এনেকুৱাকৈ এতিয়া পুৰা ভাৱ এটাৰ নিচিনা ধুনীয়া গোন্ধ এটা আহে। আৰু ইয়াতে আপোনালোকে যদি মানে শুকান জলকীয়া খাই ভাল পায়, তেনেকৈ শুকান জলকীয়া আগতীয়াকৈ ভাজি ল'ব বিলাহী নিদিয়াতে। মই এইবাৰ মানে কেঁচা জলকীয়া দিম, সেইকাৰণে মই শুকান জলকীয়াটো ভাজি লোৱা নাই।
শুকান জলকীয়া দিলে গোন্ধটো বহুত ধুনীয়া হয় চাটনিৰ। আৰু এইদৰে মই এইবাৰ এনেকৈ গোটেইখিনি বিলাহী ভাজি ল'ম। আৰু এয়া দেখিছেনে এনেকুৱাকৈ কেৰাহীটোৰ তলিত অকণমানো তেল নাই আৰু এয়া গোটেইখিনি ধুনীয়াকৈ জ্বলা জ্বলা হৈছে। এনেকুৱাকৈ ভাজি ল'ব ধুনীয়াকৈ বিলাহীখিনি। আৰু এইবাৰ মই কিন্তু বিলাহীখিনি নমাই দিলোঁ। নমাই দি পেলাই মই এইপিনে এইবাৰ মিক্সি জাৰটোত ধুই লোৱা গোটেইখিনি চাটনিৰ যোগাৰ মই ইয়াতে দি দিছোঁ। দি পেলাই এনেকুৱাকৈ চাফাকৈ ধুই লৈ পেলাই ইয়াতে দি দিলোঁ কেঁচাই কেঁচাই দি পেলাই গোটেইখিনি বস্তু। তাৰপিছত মই এইবাৰ ইয়াতে কেঁচা জলকীয়া কেইটা দিছোঁ। কেঁচা জলকীয়াটো আপোনালোকে যিমানখিনি পৰিমাণত খাই ভাল পায় এনেকুৱাকৈ দিব। আৰু এইপিনে মই নহৰুখিনি ভাজি লোৱা ইয়াতে দি দিছোঁ। দি পেলাই মই এইবাৰ বিলাহীখিনি ঠাণ্ডা হোৱাত বিলাহীখিনিও ইয়াতে গোটেইখিনি দি দিম। দি পেলাই মই এনেকুৱাকৈ তাৰপিছত সোৱাদ অনুযায়ী নিমখটো দি দিম। নিমখটো যাতে কম নহয় সেইখিনি ধ্যান ৰাখিব। নিমখটো কম হ'লে চাটনিৰ টেঙা চাটনিৰ টেষ্টটো বেছি নাপায়। আৰু এয়া মই গোটেইখিনি ধুনীয়াকৈ পেষ্ট এটা বনাই দিলোঁ। বনাই দিয়াৰ পিছত এয়া মোৰ চাটনিটো ৰেডি হৈ গৈছে। আৰু এয়া মই চাটনিখিনি অলপমান বাতিটোত আপোনালোকক এনেকৈ ওলাই দেখাই দিছোঁ। আৰু এয়া ধুনীয়াকৈ গোটেইখিনি ৰেডি হৈ গ'ল। আৰু এই চাটনিখিনিত এইবাৰ মই অকণমান কেঁচা মিঠাতেল দিম। কেঁচা মিঠাতেলটো দিলে তেতিয়া আৰু সোৱাদ হয় খাব। এইবাৰ মই চাটনিখিনিত এনেকুৱাকৈ গোটেইখিনি মিক্স কৰি তেলটো ইয়াতে এনেকুৱাকৈ দি দিছোঁ। আৰু চাটনিটো ৰেডি হৈ গৈছে। তেতিয়াহ'লে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট কৰিব। ধন্যবাদ।